নমস্কাৰ বন্ধুসকল, টেকটক্স ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোক সকলোৱে নিশ্চয় টাইম স্কেলৰ কথা শুনিছে। চৰকাৰী কৰ্মচাৰীসকলে নিৰ্দিষ্ট সময় চাকৰি কৰাৰ পিছত টাইম স্কেল হিচাপে এটা ফাইনেন্সিয়েল বেনিফিট পায়, কিন্তু হয়তো আপোনালোক অধিকাংশই এই টাইম স্কেল কেনেধৰণে পায়, কিমান বছৰ চাকৰি কৰিলে পায়, এইখিনি কথা আপোনালোকে নাজানে। গতিকে আজিৰ ভিডিঅ'টোত আমি টাইম স্কেলৰ বিষয়ে সবিশেষ আলোচনা কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব। বন্ধুসকল, আপোনালোকে যদি আমাৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল পায় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ আপোনালোক সকলোৱে আমাৰ চেনেলৰ ভিডিঅ' চাই যদিও অধিকাংশই এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই। সেয়ে আপোনালোক সকলোকে দি অনুৰোধ যাতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয়। আহক তেতিয়াহ'লে আমি দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোক অধিকাংশই নিশ্চয় টাইম স্কেলৰ বিষয়ে শুনিছে। আচলতে ইয়াক আমি টাইম স্কেল বুলি জানো যদিও ইয়াৰ প্ৰকৃত নাম হৈছে মডিফাইড এচিউৰ্ড কেৰিয়াৰ প্ৰগ্ৰেছন স্কিম, যাক আমি চমুকৈ MACPS বুলি কওঁ। অসম চৰকাৰৰ বিত্ত বিভাগে 2017 চনৰ 6 জুলাই তাৰিখে এখন গভৰ্ণৰৰ অৰ্ডাৰৰ জৰিয়তে মডিফাইড এচিউৰ্ড কেৰিয়াৰ প্ৰগ্ৰেছন স্কিম বা MACP চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আগবঢ়াইছিলে। ভিডিঅ'ৰ স্ক্ৰীনত আপোনালোকে সেই নটিফিকেশ্যনখন দেখা পাইছে। ইয়াতে লিখা আছে, চাওকচোন, ইন্ট্ৰডাকশ্যন পাৰ্টটো লিখা আছে, The scheme should be known as Modified Assured Career Progression Scheme for the regular state government employees and will exclude the ad hoc employees, casual employees, contractual employees, work search employees, master role workers from its coverage. অৰ্থাৎ এই স্কিমটো চমুকৈ MACP বুলি জনা যাব আৰু অসম চৰকাৰৰ সকলো নিয়মীয়া কৰ্মচাৰী এই আঁচনিৰ ভিতৰত সাঙুৰি লোৱা হ'ব। কিন্তু ইয়াৰ পৰা ad hoc employee, casual employee, contractual employee, work search employee আৰু মাষ্টাৰ ৰোল ৱৰ্কাৰসকলক বাদ দিয়া হৈছে। অৰ্থাৎ এইসকল কেটেগৰীৰ এমপ্লয়ীয়ে এই বেনিফিটটো লাভ নকৰে। The scheme will cover the regular employees drawing grade pay in pay band 1, pay band 2, pay band 3 and pay band 4, excluding the last GP of the pay band 4. অৰ্থাৎ pay band 1, pay band 2, pay band 3 আৰু pay band 4ৰ সকলো কৰ্মচাৰীয়ে এই আঁচনিখনৰ সুবিধা লাভ কৰিব। অৱশ্যে pay band 4ৰ লাষ্ট গ্ৰেড পে লাভ কৰা কৰ্মচাৰীসকলক এই আঁচনিৰ আওতাৰ বাহিৰত ৰখা হৈছে। এই আঁচনিখনৰ বৈশিষ্ট্যকেইটা আমি চাই লওঁচোন আহক। ইয়াতে উল্লেখ কৰিছে, MACPs would include grant of financial upgradation 3 times in the entire service period on completion of 10 years, 20 years and 30 years to those employees who do not get one regular promotion within the first 10 years or 2 regular promotion or ACPS benefit within 20 years or 3 promotions or ACPS benefit within the 30 years of regular service. অৰ্থাৎ অসম চৰকাৰৰ যিসকল নিয়মীয়া কৰ্মচাৰীয়ে 10 বছৰত এটা নিয়মীয়া প্ৰমোশ্যন নাপায় বা 20 বছৰত 2টা আৰু 30 বছৰত যদি 3টা নিয়মীয়া প্ৰমোশ্যন লাভ নকৰে তেতিয়াহ'লে সেই কৰ্মচাৰীসকলক এই আঁচনিৰ আওতাৰ ভিতৰত সামৰি লোৱা হ'ব। The MACPS will provide only financial upgradation and shall not entail any change in designation, place and nature of work and change in the seniority of the person concerned in the gradation list. অৰ্থাৎ এই MACP স্কিমৰ জৰিয়তে কৰ্মচাৰী এজনে ফাইনেন্সিয়েল বেনিফিট বা আপগ্ৰেডেশ্যনে লাভ কৰিব। তেওঁ কিন্তু এই MACP লাভ কৰাৰ পিছত কোনো ধৰণৰ ডেজিগনেশ্যন চেঞ্জ নহয়, তেওঁৰ প্লেচ অফ পোষ্টিং, নেচাৰ অফ ৱৰ্ক বা তেওঁৰ চিনিয়ৰিটি এইখিনি কিন্তু পৰিৱৰ্তন নহয়। The financial upgradation will involve grant of 1 increment in the pay band of the employee without changing its GP অৰ্থাৎ গ্ৰেড পে। যিসকল চৰকাৰী কৰ্মচাৰীয়ে এই MACPৰ ফাইনেন্সিয়েল আপগ্ৰেডেশ্যনৰ বেনিফিট লাভ কৰিব সেই কৰ্মচাৰীসকলে তেওঁলোকৰ পে বেণ্ডত এটা ইনক্ৰিমেণ্ট অতিৰিক্তভাৱে লাভ কৰিব, কিন্তু ইয়াৰ ফলত তেওঁলোকৰ গ্ৰেড পেৰ কোনো সাল সলনি নহয়। এতিয়া আমি চৰকাৰী কৰ্মচাৰী এজনে কোন কোন সময়ত আৰু কিমান ধৰণৰ MACPS লাভ কৰিব সেইটো চাই লওঁ আহক। ইয়াতে আপোনালোকে এখন টেবুল দেখিছে। টেবুলখনত উল্লেখ কৰা অনুসৰি যদি চৰকাৰী কৰ্মচাৰী এজনে 10 বছৰ চাকৰিৰ কাৰ্যকাল সম্পূৰ্ণ কৰিছে আৰু তেওঁ যদি কোনো ধৰণৰ প্ৰমোশ্যন বা ACPS বেনিফিট বা MACP বেনিফিট লাভ কৰা নাই তেতিয়াহ'লে তেওঁ এটা ইনক্ৰিমেণ্ট লাভ কৰিব এই MACPS স্কিমৰ আণ্ডাৰত। যদি 10 বছৰ সম্পূৰ্ণ কৰা কৰ্মচাৰী এজনে এটা প্ৰমোশ্যন বা ACPS বেনিফিট বা MACPS বেনিফিট লাভ কৰিছে তেতিয়াহ'লে তেওঁ এই আঁচনিৰ সুবিধা লাভ নকৰিব। 20 বছৰ চাকৰি কাৰ্যকাল সম্পূৰ্ণ কৰা চৰকাৰী কৰ্মচাৰী এজনে যদি এটাও প্ৰমোশ্যন লাভ কৰা নাই তেতিয়াহ'লে তেওঁ 2টা ইনক্ৰিমেণ্ট লাভ কৰিব এই MACPS স্কিমৰ আণ্ডাৰত। আৰু যদি তেওঁ এটা প্ৰমোশ্যন বা ACPS বেনিফিট লাভ কৰিছে তেতিয়াহ'লে তেওঁ এই মডিফাইড এচিউৰ্ড কেৰিয়াৰ প্ৰগ্ৰেছন স্কিমৰ আণ্ডাৰত এটা ইনক্ৰিমেণ্ট লাভ কৰিব
আৰু যদি 20 বছৰ সম্পূৰ্ণ কৰা চৰকাৰী কৰ্মচাৰী এজনে দুটা প্ৰমোশন লাভ কৰিছে বা ACPS বেনিফিট পাইছে বা MACP বেনিফিট পাইছে তেতিয়াহ'লে তেওঁ এই আঁচনিৰ অধীনত কোনো ধৰণৰ বেনিফিট লাভ নকৰিব আৰু একেবাৰে শেষত 30 বছৰ চাকৰি কাৰ্যকাল সম্পূৰ্ণ কৰা চৰকাৰী কৰ্মচাৰী এজনে যদি এটাও প্ৰমোশন বা ACPS বেনিফিট বা MACP লাভ কৰা নাই তেতিয়াহ'লে তেওঁ তিনটা ইনক্ৰিমেন্ট লাভ কৰিব যদি তেওঁ এটা প্ৰমোশন বা ACPS বেনিফিট লাভ কৰিছে তেতিয়াহ'লে তেওঁ দুটা ইনক্ৰিমেন্ট লাভ কৰিব আৰু যদি তেওঁ দুটা প্ৰমোশন বা ACPS বেনিফিট লাভ কৰিছে তেতিয়াহ'লে তেওঁ MACP স্কিমৰ আণ্ডাৰত এটা ইনক্ৰিমেন্ট লাভ কৰিব আৰু যদি তেওঁ তিনটা প্ৰমোশন বা তিনটা ACPS বেনিফিট লাভ কৰিছে তেতিয়াহ'লে তেওঁ এই আঁচনিৰ অধীনত কোনো ধৰণৰ বেনিফিট লাভ নকৰিব গতিকে আপোনালোকে এই মডিফাইড এচিউৰ্ড কেৰিয়াৰ প্ৰগ্ৰেছন স্কিমৰ অধীনত কৰ্মচাৰী এজনে কেনেদৰে ফাইনেন্সিয়েল বেনিফিট লাভ কৰে সেই বিষয়ে গম পালে এই নটিফিকেশনখনৰ লিংক মই আপোনালোকক ভিডিঅ'ৰ ডেসক্ৰিপচনত দি দিম আপোনালোকে গোটেই নটিফিকেশনখন ভালদৰে পঢ়ি ল'ব মই ইয়াত গোটেই নটিফিকেশনখন পঢ়ি নাথাকো কিন্তু শেষত আপোনালোকক এটা কথা জনাই থওঁ যে যিসকল কৰ্মচাৰীয়ে এই MACPS বেনিফিট লাভ কৰিবৰ যোগ্য হয় সেই কৰ্মচাৰীজনে সেই বছৰৰ যিটো বছৰত তেওঁ যোগ্য হয় সেই বছৰৰ 1 জানুৱাৰীৰ পৰা এই বেনিফিটসমূহ লাভ কৰিব অৱশ্যে ইয়াৰ বাবে কিছুমান প্ৰচিডিউৰ আছে কিদৰে তেওঁ এই ফাইনেন্সিয়েল আপগ্ৰেডেশন বেনিফিট লাভ কৰিব সেই সকলোখিনি কথা এই নটিফিকেশনখনত উল্লেখ আছে আপোনালোকে ভিডিঅ'ৰ ডেসক্ৰিপচনৰ পৰা এইখন ডাউনলোড কৰি ভালদৰে পঢ়ি ল'ব গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে আশা কৰিছো আপোনালোকে আজিৰ ভিডিঅ'টো যথেষ্ট ভাল পালে যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ